ঐ মোৰ জোনাকীজনী, আজি তোলৈ বৰকৈ মনত পৰিছে অ', বৰ বেছিকৈ। তইতো এতিয়া ব্যস্ত ন তোৰ সপোনৰ নগৰীত, বিলীনেতো হৈ গৈছ তই তোৰ সমগ্ৰতাত। আমিতো একেলগে দেখিছিলোঁ ন সেই সপোনৰ সেউজীয়াবোৰৰ মাজত, আৰু সাজিছিলোঁ হেঁপাহৰ কাৰেং ঘৰটি। আজিকালিচোন নাহে সপোন হৈ সেই সেউজীয়াবোৰ, মাথো আহে আৰু যায় বিষাদৰ বৰষুণবোৰ। আমি সজা কাৰেংঘৰটি এতিয়া যেন এলান্ধুৰ ৰাজ। মন গ'লে যাওঁ কেতিয়াবা সেই হেঁপাহৰ ঘৰটিলৈ, স্মৃতিৰ সুবাস বিচাৰি। জোনাকী ঐ, তুমি ভাল পোৱা বাগিচাখন এতিয়াও আছে জানা। মাথো সূৰ্যমুখীকেইটা মূৰ্ছা গৈছে, সিহঁতেও অনুভৱ কৰিছে তুমি হীনতা, আৰু ময়ো। সেইবাবে আজিকালি নিজানত বহি কবিতা লিখোঁ, আৰু তাতে বিচাৰোঁ তোমাৰ অস্তিত্ব আৰু সান্নিধ্য। তুমি উভতি নাহা বুলি মই জানো, কাৰণ তুমি ব্যস্ত তোমাৰ সপোনৰ নগৰীখনত। তথাপিও তোমালৈ বাট চাই থাকোঁ মই, কি জানিবা আহিয়েই যোৱা।